ফ্ৰেণ্ডছ, মধুস্মিতা অন্যটি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱা উঠি ফ্ৰেছ হৈ চাহকাপ খাই ফোন আহিল বোলে পাৰ্চেল আহিছে, পাৰ্চেলটো আনিবলৈ গলো। পাৰ্চেল অনা মানুহবিলাকৰ ইমান কষ্ট হয় ন, দেখিয়ে বেয়া লাগে। বুটছযোৰ আহিছিলে কিন্তু মোলৈ সৰু হল। পাপাই শ'ল মাছ লৈ থৈছিলে, সেয়েহে মায়ে মোক বাৰীলৈ বুলি পঠিয়ালে সৰিয়হ শাক বুটলিবলৈ। কোনে কোনে সৰিয়হৰ লগত শ'ল মাছ দিয়া খাই ভাল পায় মোক জনাবচোন দেই কমেন্ট কৰি। এইটো দেখিছেনো কালু গুণ্ডা আহি গল মোক ডিষ্টাৰ্ব কৰিবলৈ। সি অকল মোৰ লগতে এনেকে থাকে। এয়া ওলালো মা আৰু মই বৌ ঘৰলৈ বুলি। বৌক দেখিলো চিলাই কৰি আছে, ফ্ৰক, লেহেংগা, গাউনছ ইমান ধুনীয়া ধুনীয়াকৈ আটাইবোৰ চিলাইছে। আপোনালোকক যদি লাগে মোক কমেন্ট কৰি জনাব দেই, আৰু ভাল লাগিলে কব। বৌ আকৌ চিলাইৰ লগতে ৰন্ধাটো পাকৈত, সেয়ে বৌৰ হাতৰ খিচিৰি এৰিয়ে আহিব মন নগলে। এইটো দেখিছেনে বৌ ল'ৰা, বৰ লাজকুৰীয়াও সি। আহাৰ টাইমত দেখিলো সৌ ফুলখিনি ইমান ধুনীয়াকে ফুলি আছে, সেয়েহে আপোনালোকৰ বাবে সাঁচি ৰাখিলো। আজিলৈ আহো দেই, সকলোকে বাই বাই। ভাল লাগিলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু প্লিজ 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 ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।